নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোক সকলোৰে? নিশ্চয় ভাল। মই চন্দই পুনৰ এবাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বাৰু আপোনালোকে সদায় মাছ মাংস খাই পিনি বৰিং হৈ গৈছে নেকি? তেনেহ'লে আহক এটা আজি ধুনীয়া নিৰামিষ খাদ্য আমি প্ৰস্তুত কৰোঁ। হয়, আজি আমি বনাম এটা নৰ্মেল নিৰামিষ ডিছ। বাৰু আপোনালোকৰ এই থালিখন দেখি খাওঁ খাওঁ লাগিছেনে? আহকচোন বাৰু আমি কেনেদৰে বনালোঁ এই থালিখন চাওঁ অলপ। হয়, আজি আমি বনাম কেৰেলা আৰু গাজৰ। আগতে বাৰু আপোনালোকে খাই পাইছেনে কেৰেলাৰ লগত গাজৰ? খাই চাবচোন, খুব ভাল লাগে। আমি কেৰেলাটো আৰু গাজৰডোখৰ খুব মিহি মিহিকৈ কাটি লৈছোঁ। তাৰ লগতে কাটি লৈছোঁ পিঁয়াজ কেইডোখৰ মানুহ। পিঁয়াজ কেইডোখৰ এনেই আৰু এনেকৈ কাটি লৈছোঁ, এনেদৰে নাকাটিলেও হয়। লগতে জলকীয়া দুটাও কাটি ল'লোঁ। এতিয়া কেৰাহীটো ধুনীয়াকৈ গেছৰ ওপৰত পাতি দিলোঁ। অলপ গৰম হোৱাৰ লগে লগে কেৰাহীটোত অলপ মিঠাতেল দি দিলোঁ। কেৰাহীটো গৰম হোৱাৰ লগে লগে কাটি লোৱা কেৰেলা কেইডোখৰ প্ৰথমতে দি দিলোঁ। তাৰ লগতে ধুনীয়াকৈ আমি গাজৰ কেইডোখৰো দি দিম। প্ৰথমতে গাজৰ আৰু কেৰেলাটো দিয়াৰ এটা কাৰণ আছে। যদি আমি পিঁয়াজটো আগত ভাজি লওঁ, পিঁয়াজটো অলপ বেছি পুৰি যায়। সেইকাৰণে পোনপ্ৰথমে কেৰেলা আৰু গাজৰটোকে আমি ধুনীয়াকৈ ভাজি লওঁ। আৰু যিহেতু আজি আমি খাই আছোঁ নিৰামিষ চব্জি, সেইকাৰণে আলু পিটিকাটো ধৰক মেইন। আৰু আমি ধুনীয়াকৈ আলু কেইডোখৰ দালিতে বইল কৰি ল'লোঁ। আৰু বইল কৰি লোৱা আলু কেইডোখৰ ধুনীয়াকৈ আমি পিটিকি লওঁ। আৰু এইফালে আমি দি দিওঁ কেৰেলা আৰু গাজৰ ভজাটোত নিমখ আৰু হালধি। নিমখ আৰু হালধিটো দি অকণমান ভালদৰে মিলাই দিম। আৰু দেখিছেনে ধুনীয়াকৈ আমাৰ গাজৰ আৰু কেৰেলা ভাজিকণ হৈ গ'ল। আৰু এতিয়া আমি লাহেকৈ কাঁহী এখনত উলিয়াই লওঁ। আৰু এতিয়া আমি কাটি লোৱা পিঁয়াজ আৰু জলকীয়া কেইডোখৰ ভাজি ল'ম। আমি কেৰেলা আৰু গাজৰটোত তেনেদৰে নিদিয়াৰ এটা কাৰণ আছে। এনেদৰে যদি আমি ধুনীয়াকৈ ভাজি পিনি গাজৰটোৰ ওপৰত ছাৰ্ভ কৰি দিওঁ, তেতিয়া এটা ধুনীয়া ফ্লেভাৰ আহে। সেইকাৰণে মই এনেদৰে অলপমান ফ্ৰাই কৰি পিনি ভাজি লোৱা গাজৰ আৰু কেৰেলা কেইডোখৰ ওপৰত ধুনীয়াকৈ দি দিম। আৰু ঠিক আমি ইমানকণলৈকে ভাজি পিনি এতিয়া ধুনীয়াকৈ গাজৰ আৰু কেৰেলা কেইডোখৰ ওপৰত দি দিম। আৰু এনেদৰে ওপৰত দি পিনি অলপমান মিলাই দিব ওপৰে ওপৰে। আৰু দেখিবলৈ পাইছেনে কিমান ধুনীয়া লাগিছে? খাবলৈও খুব ভাল হ'ব। যিসকলে তিতা কেৰেলা খাই একেবাৰে বেয়া পায়, সেইসকলে এনেদৰে ভাজি খাই চাব পাৰে। তিতাটো একেবাৰে নাইকিয়া হৈ পৰে। আৰু এতিয়া আমি মেইন বস্তুটো আলু পিটিকাটো তৈয়াৰ কৰোঁ। পিঁয়াজ কেইডোখৰ সৰু সৰুকৈ কাটি লৈছোঁ। তাৰ লগতে মই পকা জলকীয়া দুটামান দিছোঁ। পকা জলকীয়া দুটামান দিলে বগা আলুটোৰ লগত ৰঙা ৰঙা অলপ দেখি থাকে, ধুনীয়া লাগে। সেইকাৰণে মই সদায় পকা আলু ইউজ কৰোঁ। আৰু কেইডোখৰমান কাটি লোৱা আদা দি দিছোঁ। আৰু অকণমান নিমখ দি দিছোঁ। আৰু অকণমান কেঁচা তেল দি দিছোঁ। আৰু ধুনীয়াকৈ আমি পিটিকি দিছোঁ। আৰু আমি বইল কৰি লোৱা দালিকণত অকণমান জিৰা গুটি আৰু দুটামান মিঠি গুটি দি পিনি ধুনীয়াকৈ আমি তেল অলপ মাৰি লৈছোঁ। লগতে দি দিছোঁ কেইটামান কেঁচা নহৰু। ৱাহ, নহৰুকণৰ যে গোন্ধত কিমান সুন্দৰ হৈছে নহয় দালিকণ। আৰু এয়া হৈ গ'ল আমাৰ নিৰামিষ সুস্বাদু এখন থালি। বাকী ভিডিঅ'টো শেষলৈকে চালেই যেতিয়া লাইক এটা কৰি পিনি চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাওক। আৰু পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।